নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বহুত দিন ইউটিউবত একো ভিডিঅ' আপলোডো কৰা নাই, একো কৰা নাছিলোঁ। ভাবি আছিলোঁ কি টপিকত কি বনাওঁ কি নকৰোঁ। তাৰপৰা ভাবিলোঁ যে ব্লগ এটা বনাওঁ বুলি। তো সেই উপলক্ষে আৰম্ভ কৰিছোঁ। কি বনাওঁ কি কথা নাজানো আৰু জাষ্ট ট্ৰাই কৰিছোঁ। যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব। আৰু কাইলৈ বিহু, তাৰ উপলক্ষে পিঠা পনা কিবাকিবি যোগাৰ কৰিব, মাও কৰিব মই কৰোঁ। তো মাক অকণমান হেল্পো কৰি দিয়া হয়। তাৰ উপলক্ষে এতিয়া পিঠাগুড়ি খুন্দোগৈ। আহক আৰু চাওঁ কি ভিডিঅ' বনাওঁ নাজানো, ময়ো বনাওঁগৈ আৰু। এতিয়া মই আছোঁ ঢেঁকীশালত, আৰু পিছফালে দেখিছে এইবোৰ খৰিৰ দম আছে, লগতে আছে দেখাই আছোঁ ঢেঁকী দি আছোঁ। সেয়া মায়ে বহাই পিঠাগুড়ি খুন্দি কৰি হৈ গ'লতো, বাট গা চা ঘামি অৱস্থা নাই। তো এতিয়া ফাৰ্ষ্ট ধুই লওঁগৈ গাটো, তাৰপিছত বনোৱা কৰা ষ্টাৰ্ট কৰিম। গা পা ধুলোঁ, গা পা ধুই হৈ গ'ল। ভাত পানী খালোঁ, ভাত পানী খাই হৈ গ'ল। এতিয়া বনাব আছে মানে অথনি যে খুন্দিছিলোঁ পিঠাগুড়ি বনাব আছে অলপ পিঠা। তাৰপৰা কালি বিহু, গতিকে এনেকৈ কিবাকিবি অলপ বনাওঁগৈ আৰু। আহক আপোনালোকেও চাওক, ময়ো আৰু বনোৱাত থাকি যাওঁগৈ আৰু। এতিয়ালৈকে বনাই পেলাই হোৱাই নাই পিঠা। পিঠা বনাই আছে। অথনি বনাম বুলি কোৱা হৈছিলে, বনোৱা নহ'লে। তেতিয়া মায়ে অলপ কাম কৰি আছিলে, তাৰপৰা এতিয়া বনাব লৈছোঁ। অলপ চলপকৈ হৈছে আৰু অলপ টাইম লাগিব আৰু তাৰপৰা হৈ যাবহি। আমাৰ এয়া পিঠা ৰেডি হৈ আছে। নৰ্মেলটো চবেই জানে, গোল নহ'ল একচুৱেলি, অকণমান দেখিলে কি হ'ল। এয়া পিঠা ৰেডি। আকৌ এনেকৈ আৰু এইটো প্ৰচেছতে বনাই পিঠাখিনি বনোৱা মানে হৈ গৈছিলে। তাৰপিছতে আৰু পিঠাখিনি বনোৱাৰ পিছত মই কেক বনাবলৈ অলপ কেকৰ বেটাৰটো ৰেডি কৰি ল'লোঁ। এইখিনি ৰেডি কৰিলোঁ, আৰু চচপেনত যিহেতু বনাম, গতিকে চচপেনটোত এনেকৈ অলপ বাটাৰ চাটাৰ লগাই আৰু তাৰ ওপৰত অলপ ময়দা ছটিয়াই কৰি লৈছোঁ। এতিয়া এইখিনি ঢালি পেলাই তাৰপৰা ইয়াতে ঢালি পেলাই মানে বনোৱা ষ্টাৰ্ট কৰিম। ৰখক চাই থাকক। এতিয়া আমি অলপ টেপ কৰি লৈছোঁ এয়াৰ বাবলছখিনি যাবৰ কাৰণে। বিশেষ তেনেকুৱা একো ধৰণৰ ৰেচিপি নহয়। ইয়াত খালি কণী, বাটাৰ, তাৰপৰা ময়দা আৰু বেকিং চ'ডা এয়া দি পেলাই বনোৱা হৈছে কেকটো। লগতে গাখীৰ আছে। কেকখিনি এতিয়া মই ধুনীয়াকৈ গেছত বহাই থৈ আহিছোঁ। মানে টাইম লাগিব ন, এঘণ্টামান লাগিব চাগে। আৰু দেখিছেই ঘামি চামি একদম অৱস্থা নাইকিয়া হৈ আছে। এতিয়া ভাত পানী হৈ গ'ল, মায়ে ভাত পানী বনালে আৰু কেকখিনি হোৱা নাই। তো গা পাকে ধুই লওঁগৈ তেতিয়ালৈকে, নহ'লে গোটেই অৱস্থা নাইকিয়া হৈ আছে। ধুই আহোঁ, গা পা ধুই আহি পেলাই ভাত পানী খাম। ভাত পানী মানে কেকটো হ'ব আৰু তেতিয়ালৈকে। এতিয়া মই যাওঁ গা ধুবলৈ। আৰু এতিয়া মোৰ গা পা ধোৱা হৈ গ'ল, তাৰপৰা ভাত পানীও হৈ গ'ল। এতিয়া মায়ে ভাত খাব মাতিছে, ভাতকেইটা খাই কৰি লওঁগৈ।
তাৰপৰা কেকটো দি থৈছোঁ কেকটো হওঁতে চাগে টাইম ল'ব অলপমান আৰু ব্লগটোত কোনো ধৰণৰ ৰেচিপি দিয়া নাইকিয়া কাৰণ ৰেচিপি দিবলৈ বুলি ইমান বিশেষ একো যিহেতু বনোৱা নহ'ল সেইকাৰণে তেনেকুৱা ৰেচিপিও দিয়া নহ'ল বাৰু আৰু এতিয়া খাই লওঁগৈ ভাত তাৰপৰা কেকটো হ'বগৈ চাগে আৰু লাহেকৈ তাৰপৰা কেকটো দেখুৱাম আৰু কেনেকৈ হ'ল খাই লওঁগৈ পেট পূজাটো মেইন ন ভাত পানী খোৱা হৈ গ'ল এতিয়া অলপ চাম টিভি তাৰপৰা আগতে টিভিটো চাই লওঁ তাৰপৰা পিছত আৰু নহয় পিছৰ কথা পিছত আগতে চাওঁ টিভি মই ৰখি আছোঁ মোৰ এই কেকটো হ'বলৈ আৰু মাহঁত চব গ'ল শুবলৈ ৰখি আছোঁ আৰু মই এতিয়া হাতত লৈ আছোঁ আমাৰ ঘৰৰ মৰমৰ চুৰি কটাৰীখন যিখন দি কেকটো হৈছে নে চাওঁগৈ ৰখক খাই নহয় আকৌ মানে কাটি নহয় আৰু ইম্পৰ্টেণ্ট পাৰ্ট খোৱাৰ আগত চবেই আমি কৰিব লাগে ব্ৰাছ চব হৈ গ'ল কামৰ পৰা আজৰি দাঁতকেইটাও কৰা হ'ল ব্ৰাছ আৰু এতিয়া শুম গুড নাইট বাই বাই টাটা